গুড মৰ্ণিং এভৰিৱান মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত বহুত বৰষুণ দি আছে ৰাতিপুৱা শুই উঠি দুৱাৰখন খুলিয়ে দেখিছোঁ বাহিৰত বৰষুণ আৰু বহুত ঠাণ্ডা পৰিছে মানে ইমানেই ঠাণ্ডা লাগিছে ৰাতিপুৱা মই চুৱেটাৰ পিন্ধি মেলি ওলাইছোঁ আৰু মানে ইমানেই ঠাণ্ডা এফালে বৰষুণ পূৰা দিয়ে আছে মানে ৰাতিপুৱা ৰিয়ান মাইনাক উঠাই নাই বাৰু এফালে আৰু ৰাতিপুৱা পটাপট গা পা ধুই মেলি চাফ চিকুণ কৰি আনি চিধা বনোৱাত লাগিছোঁ বনোৱা মানে আজি যিহেতু ছানডে ৰুটি বনাইছোঁ ৰুটি আৰু আলু ভাজি তেনেকেই বনাম ৰিয়ান মাইনা শুইছিলে কিন্তু হ'লেও মানে সি উঠিয়ে দিলে মই উঠাৰ লগে লগে ৰিয়ান মাইনাও উঠিয়ে দিয়ে সি আৰু শুই থাকিব নিবিচাৰে দেউতাক যিহেতু আছে আৰু আজি অফিচ নাই গতিকে লৈ ৰিয়ান মাইনাক দেউতাকৰ হাততে দি মই মোৰ কামখিনি কৰাত লাগিছোঁ ৰুটিকে বনাই আছোঁ আৰু ৰুটি আৰু আলু ভাজি তেনেকেই খাম বুলি ভাবিছোঁ যিহেতু ভাত বনোৱা আজি দেৰি হ'ব যিহেতু ছানডে আৰু উঠাও দেৰি আৰু কাম বন কৰি মেলি অহা মানে মোৰ 10টাই বাজিলে প্ৰায় ব্ৰেকফাষ্ট কৰোঁতে এতিয়া 10:30 মানেই হ'লগৈ প্ৰায় আজি এইফালে মই ৰুটি বনাই আছোঁ আৰু ভাজিখিনিও বনাই লৈছোঁ পটাপট কুকাৰতে দি অকণমান গ্ৰেভি টাইপত আলুখিনি বনাম তেনেকৈও কেতিয়াবা খাই ভাল লাগে তেনেকেই বনাই খাওঁ প্ৰায় মই সেই আৰু ভাল লগাবিলাক খাবলৈ মন যায় কেতিয়াবা আৰু ছানডে তাতে বৰষুণো দি আছে পূৰা তেনেকেই বনাই মেলি বোলো খাওঁ বুলি ভাবিলোঁ সেয়াকৈ কৰি আছোঁ এফালে ৰিয়ান মাইনাই আৰু দেউতাকৰ লগতে খেলি আছিলে ৰিয়ান মাইনাক ইমান দেখুওৱা নহ'ল বাৰু মই মোৰ কামখিনিত লাগি আছোঁ এফালে অলপ ৰুটি শুকানকৈ বনাইছোঁ আৰু অলপ ৰুটি ৰিফাইন তেল দি বনাইছোঁ যিহেতু দেউতাকে ৰিফাইন তেলত বনোৱা ৰুটিহে খায় শুকান ৰুটি খাই বেয়া পায় মই আকৌ শুকান ৰুটিহে খাওঁ আৰু ৰিয়ান মাইনাকো তেল দিয়া নাই ৰিয়ান মাইনাক অকণমানি দুখন ৰুটি বনাই দিলোঁ তেল নিদিয়াকৈ শুকানে তেনেকৈ সি খায় বাৰু কিন্তু ইমানো সি নাখায় অকণমান এনেকৈ গাখীৰত তিয়াই পেলাই তাক খুৱাব লাগে তেনেকৈ দিলে অকণমান খায় ইমান মন নকৰে বাৰু খাবলৈ তাৰ খোৱাটো এনেও কম খাবলৈ মন নকৰে সেয়াই আৰু এফালে ৰিয়ান মাইনাই আকৌ মোক সহায় কৰি দিবলৈ আহিছে আকৌ দেই তাক মানে ৱাকাৰখনতে উঠাই দিয়া হ'ল উঠাই দিলোঁ সি তাৰ কামত লাগি আছে মানে সেয়া মোৰ ওচৰলৈ আহি থাকে মানে কিচেনত বস্তুবিলাক পাই যে চাবলৈ সেইবিলাক চাই আহি থাকে আৰু এইফালে আমি বহি আছোঁ এইটো আমাৰ ৰিয়ান মাইনা টিভি চাই আছে ৰিম'ট লৈ খেলিও আছে গাড়ী লৈ পেলাই এইটো সি কেমেৰা দেখিলে মানে হাঁহে আৰু বৰ ফূৰ্তি পায় মানে পূৰা উখিয়াই ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ ইমান ঠাণ্ডা লাগিছে পূৰা বৰষুণ দি আছে ঠাণ্ডা দিনৰ অনুভৱটো ধুনীয়াকৈ হৈছে আৰু বৰষুণ দিছে পূৰা ৰাতিপুৱাৰ পৰা মানে বৰষুণটো এৰাই নাই আৰু ইমানেই ঠাণ্ডা লাগিছে নহয় ভিতৰতো ঠাণ্ডা মানে আমাৰ ৰুমবিলাক গৰমেই হয় বাৰু এনেই আমাৰ গৰম দিনত বহুত গৰম কিন্তু এতিয়া ঠাণ্ডা দিনত মানে ঠাণ্ডা লাগিছে মানে গৰমটো ক'ত গৈছে নাজানো আৰু এনেই ৰুমবিলাক ইমান গৰম হয় আমাৰ ৰিয়ান মাইনাক মানে খুৰাকে লৈ গৈছে খুৰা আহিছিলে মানে তাৰ ককা হ'ব বাৰু এই খুৰাই লৈ গ'ল আহিছিলে খুৰা তাৰপিছতে তাক দেখিলে নহয় সি তাৰপৰা যাওঁ লগালে উৎপাত তাৰপৰা লৈ গ'ল তেনেকৈয়ে বৰষুণে লৈ গৈছে আৰু চিপকৈ বৰষুণ দি আছে বাৰু ডাঙৰ বৰষুণ নহয় এতিয়া মোৰ কাম বনবিলাক কৰি মেলি আজৰি হৈ লওঁ আৰু এইফালে আৰু ৰুমৰ এইফালে গোটেই অৱস্থা নাই খেলা বস্তুৱে গোটেই ভৰ্তি এইফালে ৰিয়ান মাইনাক আজি ৰুটি খাবলৈ দিছিলোঁ সি অকণমান চিকুটি এয়া খালে আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখাই থাকিম আৰু কি কৰিলোঁ আজি আকৌ ভাত বনাবলৈ আছে বাৰু এতিয়া মই ভাতে বনাব লাগিব 12টা যিহেতু বাজিবই হ'ল আজি ব্ৰেকফাষ্ট কৰি মেলিয়ে দেৰিয়ে হৈ গ'ল মানে উঠা দেৰি যিহেতু সকলোবিলাক দেৰিয়ে হৈ যায় উঠা দেৰি হ'লে যিহেতু ছানডে আৰু বন্ধ আজি আনিছিলে ছাগলীৰ মাংস মই বনাই আছোঁ এতিয়া মাংসখিনি ছানডে বুলি কিবা এটা খাবলৈ মনো যায় বাৰু আৰু আমাৰ সদায় অনা হয়েই আৰু এয়া লগতে ৰিয়ান মাইনাৰ খানাও বনাই আছোঁ তাৰ খিচিৰি ইফালে পাতিছোঁ ইফালে মই মাংসও বনাই আছোঁ আৰু লগতে খিচিৰিটো পাতি দিছোঁ আৰু তাৰ ইফালে মালিকৰ ঘৰৰ পৰা আহিলে খুৰাই থৈ গ'লহি আহি পেলাই শুই আছে ধুনীয়াকৈ এইটো এফালে আজি মটন বিৰিয়ানী বনাইছিলোঁ এয়া আমি খাই বৈ আজৰি হৈ গ'লোঁ যিহেতু বহুত ঠাণ্ডা পৰিছিলে আৰু এইফালে ৰিয়ান মাইনাক যাব লাগে বাহিৰলৈ উলিয়াই নিব লাগে যিহেতু সি সদায় ওলাই যায় এইফালে জোতা মোজা পিন্ধি টিপটপত আছে সি ইমান ঠাণ্ডা বহুত ঠাণ্ডা পাইছেও বাৰু সি আৰু পৰিছেও যিহেতু বহুত ঠাণ্ডা সি বাহিৰলৈ যাওঁ হুলস্থুল লগাই আছে যিহেতু আমি সদায় আবেলি টাইমত উলিয়াই নিওঁৱেই মই কিন্তু আজি নিয়া হোৱা নাই ঠাণ্ডা পাব বুলিয়ে নিয়া নাই সৰু কিন্তু সি অকণমান দিগদাৰ এটা কৰি আছে আৰু ইমানো নকৰা নহয় কিন্তু উপায় নাই এইফালে আৰু সন্ধিয়া চাহ খোৱা টাইমেই হ'ল আমাৰ এইফালে পকৰি পাপৰ বনাইছিলোঁ বিস্কুটে সৈতে চাহ আমাৰ তিনিটাৰ কাৰণে 3 ভাগ উলিয়াই ল'লোঁ ৰিয়ান মাইনাকো দিছোঁ নহ'লে সি নামানে খাই মেলি আজৰি হ'লোঁ ৰিয়ান মাইনাও খালে ৰিয়ান মাইনা চাহ খালে পকৰি খালে তেলত দিয়া বস্তুবিলাক সি খাইছে এতিয়া সিহে জানে আৰু কি হয় মানে আমি খাওঁ ন আমি খোৱাবোৰ দেখি থাকে যে এতিয়া তাকো লাগে খাবলৈ এতিয়া নিদিলেও মনটো বেয়া লাগে সৰু ল'ৰা যিহেতু এইটো এতিয়া খেলি আছে আকৌ সি এইটো পূৰা চিঞৰি উকিয়াই পেলাই এতিয়া খেলি আছে
আৰু ঠাণ্ডা পৰিছে বহুত তাক জোতা মোজা পিন্ধি দিয়া হৈছিলে কিন্তু সি জোতা পিন্ধি বৰ ভাল নাপায় এতিয়া আকৌ এয়া খুলিয়ে পেলালে এতিয়া মোজাযোৰ পিন্ধি আছে বাৰু জোতাযোৰ পিন্ধি অশান্তি পায় নেকি জোতাযোৰ খুলিয়ে পেলালে এতিয়া মানে পিন্ধাই দিছিলোঁ যে অকণমান বাজে যে জোতাযোৰ এতিয়া সেইটো কাৰণে অকণ ভয়ো কৰে নেকি কান্দিছিলে তাৰপৰা যেনে তেনে বাৰু থাকিলে অলপ দেৰি তাৰপৰা এতিয়া আকৌ সেই দিগদাৰ পালে জোতা পিন্ধা ইমান অভ্যাস নাই যে অভ্যাসটো কৰাব লাগিব কৰালে ঠিক হ'ব আৰু এতিয়া এইটো খেলি আছে এইফালে টিভিও চাই থাকে বাৰু টিভিটো লগাই থৈছোঁ গান দিলে মানে সি টিভি গানো চাই বাৰু এয়া